ভাৰতী কিচেন চেনেলটোলৈ সকলোকে আদৰণি জনাইছোঁ। ঘৰতে বহুত কাচকল আছিলে, সেয়েহে ভাবিলোঁ আজি আপোনালোকৰ মাজলৈ অতি সহজতে বনাব পৰা কাচকলৰ চিপছৰ ভিডিঅ' এটাকে আগবঢ়াওঁ। প্ৰথমতে মই কাচকলকেইটা ভালদৰে ধুই বাকলি গুচাই পাতল পাতলকৈ কাটি লৈছোঁ। আপোনালোকেও কাচকলকেইটা বাকলি গুচোৱাৰ আগতে ভালদৰে ধুই ল'ব, লগতে যিমান পাৰে সিমান পাতলকৈ কাটি ল'ব, কিয়নো পাতলকৈ কাটি ল'লে চিপছখিনি খুব মচমচীয়া আৰু টেষ্টি হয়। কাচকলখিনি কটা পাই হৈ গ'ল। এতিয়া মই কেৰাহীখনত অলপ তেল দি লৈছোঁ। এই তেলখিনি গৰম হোৱালৈকে কাটি লোৱা কাচকলকেইপিছত অকণমান নিমখ, আদা ৰস আৰু কৰ্ণফ্ল'ৰ অলপ দি ভালদৰে মিলাই ল'ম। তেলখিনি গৰম হৈ গ'ল। এতিয়া মই কাটি থোৱা কাচকল কেইপিচ কম কমকৈ তেলখিনি দি ল'ম আৰু মচমচীয়া নোহোৱালৈকে ভাজি ল'ম। আপোনালোকে চিপছটো বনাওঁতে সদায় এটা কথা মন কৰিব যে গেছটো সদায় বঢ়াই ল'ব আৰু চিপছখিনি মচমচীয়া নোহোৱালৈকে ঘনাই ঘনাই লৰাই ভাজি থাকিব। তেতিয়া চিপছটো বেছি মচমচীয়া হ'লে খাবলৈও টেষ্টি হয়, লগতে 3-4 দিনলৈ কণ্টেইনাৰত ভৰাই থ'লে ভাল হৈ থাকে। চিপছখিনি ভজা পাই হৈ গ'ল। চিপছখিনি দিবৰ কাৰণে নৰসিংহ পাত অলপো ভাজি ল'লোঁ। এয়া আপোনালোকে দেখিলে মই কিমান সহজতে আৰু কম সময়তে চিপছখিনি বনালোঁ। আপোনালোকেও এনেদৰে বনাই খাই চাবচোন। আৰু লগতে ঘৰত যদি সৰু ল'ৰা ছোৱালী আছে তেতিয়াহ'লে সিহঁতক বজাৰৰ পৰা কিনি আনি চিপছ খোৱাতকৈ ঘৰতে এনেদৰে বনাই খুৱাই চাবচোন, কিয়নো কাচকলৰ পৰা বনোৱা চিপছ বহুত হেল্ডি আৰু টেষ্টি হয়। এই আপোনালোকে দেখিছে চিপছখিনি কালাৰটো খুব ধুনীয়া আহিছে আৰু চাওক লগতে মচমচীয়াও হৈছে। আপোনালোকে এনেদৰে কাচকলৰ চিপছ বনাই খাই চাইছেনে? যদি খাই পাইছে তেতিয়াহ'লে কেনে লাগে মোক কমেণ্ট কৰি জনাবচোন। আৰু যদি খাই পোৱা নাই তেতিয়াহ'লে বনাই খাই চাব। আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।